Hey guys, তো আপোনালোকে দেখি আছে মোৰ চেনেলটো আৰবি ব্লগ চাচা। Hey guys, what's up? আজি ভাবিছো মই ৰাতিপুৱা ৰুমৰ পৰা ভিডিঅ'খন বনাই যাম। আপোনালোকক আজি মই দেখুৱাম এনেকুৱা এখন দোকান য'ত নেকি আপোনালোকে খোৱা হাপু ভাতো চৰাই কিবা কিবি ঢেৰ বিভিন্ন পাব। খাপ চাপ চব আছে, সকলো ধৰণৰ বস্তু আছে। তাতে মই যাম আজি। তামাম বস্তু আছে তাত, যিখিনি বস্তু আছে চামগৈ আজি। যদি এটা চান্স পাওঁ উঠাই দিম। অলপ এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ, যেহেতু এতিয়া যাম। গতিকে মই ড্ৰেছ পাতি ৱেলকাম বেক টু মাই চেনেল আৰবি ব্লগ চাম। আপোনালোকে যদি মোৰ চেনেলটি আজি নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এতিয়া ব্লগ চাওঁখন আছে ইয়াতে ন, এইখন কিহৰ লগাই থৈছে চিষ্টাৰ? খাদ্য নেকি? এই ওপৰত চা খাদ্য। হা নিকিতা গোস্বামী এইজন নেকি? বেহৰবাৰী আউটপোষ্টৰজনী নেকি? আচ্ছা মেম চাহাতা মাত বলো। এতিয়া মই দোকানখনলৈ পাই গ'লো। বলক এতিয়া দোকানখনৰ দোকানীৰ লগত কথা পাতি লওঁ। মই আপোনালোকৰ এইখন দোকানতে কি কি পাম? ঠিক আছে, তেতিয়াহ'লে আমি এইবিলাক চাই লওঁ। এইবিলাক চাই লওক। ইয়াতে খোৱাবোৰ ধুনীয়াকৈ আছে। এই নামকেইটা হ'ল কৰণ অৰ্জুন। এই কৰণ অৰ্জুন ভাগ বেটা ভাগ। এই মানে কিবা খাব বিচাৰিছে মোৰ পৰা। দাদা এইকেইটা মাছকেইটাৰ নাম কি কি? নাম চাই মাছ আৰু না। আৰু এইটো মাছটোৰ নামটো কি? অৰহন। বৰ টান টান নাম হে। আৰু ঢেৰ মাছ আছে দেখোন। কোনটো? এইটো চব্ৰাম। খাপ চাপ নাই নেকি? খাপ ইয়াৰ পৰা যদি মাছ চাছ লওঁ বা চৰাই যিকোনো বস্তু লওঁ, ইয়াতে দানা চানা পাই যাম ন? ইয়াতে চব পাই যাম ন? ইয়াতে চব দানা পাই যাব। মাছৰ দানা পাব, খোৱাবোৰ পৰা আছে, আৰু মেডিচিন পাব, যিখিনি বস্তু লাগে আৰু চৰাই তৰাই পোহাৰ পিছত। আৰু আপোনালোকে যদি ঘৰত লৈ যাব বিচাৰে এইবিলাক দিয়ে। চেম্পু আছে। We spent our days on the coast of something beautiful. We got pulled into the tide of something real. দাদা আপোনালোকৰ এড্ৰেছটো ক'ব পাৰিব নেকি? এড্ৰেছটো ইয়াৰ হ'ল মানিক মটৰ, ফেডাৰেল বেংক অপজিট, কেচি ৰোড। ঠিক আছে, আপোনালোকে যদি ইয়াৰ পৰা কিবা বস্তু ল'ব বিচাৰে, চৰাই বা যি লয় আৰু ইয়াৰ পৰা, তেতিয়াহ'লে আপোনালোকক মই নম্বৰটো ডিছক্ৰিপশ্যনত দি আছোঁ। আপোনাৰ চেনেলটোৰ নাম কি? মোৰ চেনেলটোৰ নাম হ'ল আৰবি ব্লগ চাচাম। যদি আপুনি চাৰ্চ কৰি পাই যাব ফাৰ্ষ্টতে। যদি ভিডিঅ'বোৰ চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ঠিক আছে, এতিয়া মই ইয়াৰ পৰা যাওঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। সুধিলোঁ মই, দাদাজনে ক'লে যে এতিয়া লকডাউনৰ কাৰণে একো তেনেকুৱাকৈ বস্তু আনিব পৰা নাই। লকডাউনৰ পিছত বেলেগ এখন দোকানত চিফ্ট কৰি আছে। আপোনালোকে তাত যেতিয়া দোকানখন খুলিব তেতিয়া আপোনালোকক দেখুৱাম মই। এতিয়া বলক অকলে অকলে খোজকাঢ়ি আছোঁ, আৰু এতিয়া ৰাধেশ্যামৰ পৰা কচৰি খাম। আমি কচৰি খাই যাম। টেংক মেংক Yummy, bah, mala.